ইংলিশ হায়ার সেকেন্ডারি স্কুল আমি প্ৰতিটো ক্লাছনকে আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। SCC Girls Halmari College Commander Ukharani Boro और Flag Commander Pranita Dolmari SCC Girls Halmari College Flag Commander Ukharani Boro और Flag Commander Pranita Dolmari Nigeria 6 number on Hatorki Forestry Boys Commander Vijon Kumar Boro और Flag Commander Padma Basumatari Hatorki Forestry Boys Contingent Lagu Commander Vijon Kumar Boro ada Flag Commander Pranita Dolmari Hatorki Forestry Girls Flag Commander Pranita Boro और Flag Commander Antara Number Utsnepan National School Commander Jinku Dolmari Flag Commander Tirapur 9 number Utsnepan National School Commander Borsa Malasar Boro Flag Commander Sujumoni Khaitatar এখানে তো হাজার সাথে আছে ব্রিলিয়ান্ট ইংলিশ হাই সেকেন্ডারি কোনা গার্লস কন্টিনজেন্ট প্রিয়া বড় Lagu Commander Brilliant English High School Secondary Pura Girls Contingent তার পিছর বন্ধু হচ্ছে Nazita English High School Pura Boys Contingent Flag Commander Serang Boyani Next is 30
জন্তুক কৃত্ৰিম প্ৰজনন কৰা হয়। নতুনকৈ পশু চিকিৎসা বিভাগে ভ্ৰাম্যমাণ পশু চিকিৎসালয়ৰ ব্যৱস্থা কৰি শালবাৰী মহকুমাত 2খনকৈ বাহন প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা বিনামূলীয়াকৈ পশুধনৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে। গড় কাপ্তানি পথ উপসংমণ্ডল বিভাগ শালবাৰী গড় কাপ্তানি পথ উপসংমণ্ডল অধীনৰ মুখ্যমন্ত্ৰীৰ পকীকৰণ নিৰ্মাণ আঁচনি এটা কাম সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ অধীনস্থ Sila dinilai semua kasih belajar atas berkosangannya mana pakai. Kalau yang mana pakai? Go. Ki uni থাকছেন তুমি? uni স্কুল মধ্যে। আৰু আমাৰ মাজত জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা শিল্পীসকল আমাৰ মাজত উপস্থিত আছে। আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত আমি সকলো ৰাইজকে থিয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। Harimau filfila ko binunai yuna bitanga besen gana dibukti lakiga Gentlemen, সমূহ ৰাইজক থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ। Santriari mana raja hari-hari filfila ko Gahayalasi Nilopol Pathok Additional Commissioner bitanga Bilusiga Additional District Commissioner, sorry.
শিল্পীসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। सिमला मिउजिक स्कुलनिफ्राय फैनानै हारिमारि संमेथाइखौ मोजाङै दैदेनलांनायनि थाखाय बिथांमोनखौ माखासे साबायखर होनाय जाबाय। 2024 চনৰ 15 আগষ্ট ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। প্ৰায় 200 বছৰীয়া ব্ৰিটিছৰ শাসন আৰু শোষণৰ শৃংখল ছিঙি শাসনৰ বাক জৰি নিজৰ হাতলৈ অনাটো বৰ সহজ নাছিল। তাৰ বাবে ভাৰতবাসীয়ে এক দীঘলীয়া আন্দোলন কৰিবলগীয়া হৈছিল। শত সহস্ৰজনৰ ত্যাগ আৰু তেজৰ বিনিময়তহে ভাৰতে এই স্বাধীনতা লভিবলৈ সক্ষম হৈছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, চৰি ভাৰতৰ চুকে কোণে থকা অনেক লোকে এই আন্দোলনত অংশীদাৰ হৈছিল। এই সংগ্ৰামত আমাৰ অসমৰ মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, গোপীনাথ বৰদলৈ, ভোগেশ্বৰী ফুকননী, মমৰী ওৰাং, পিয়লি ফুকন, গোমধৰ কোঁৱৰ আদি সকলোৱে সক্ৰিয় অংশগ্ৰহণ কৰি স্বাধীনতা আন্দোলনত এক উল্লেখনীয় অৰিহণা আগবঢ়াইছে। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহু নাম নজনা বিপ্লৱী আৰু শ্বহীদৰ ত্যাগৰ কথা অজ্ঞাতে ইতিহাসৰ আঁৰত হয়তো লুকাই আছে। গতিকে সেই অজ্ঞাত দেশপ্ৰেমীসকলৰ ওপৰত আলোকপাত কৰাৰ ফল আছে। মূল্য দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা PMUY আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ সকলো দুখীয়া হিতাধিকাৰী পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰা হয় আৰু বৰ্তমান খালবাৰী মহকুমাৰ মুঠ 42,494জন ৰেচন কাৰ্ডৰ অধিকাৰীয়ে এই সুবিধা লাভ কৰি আহিছে। বৰ্তমান শ্ৰম পৰ্টেলৰ অধীনত 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহলৈকে অন্তৰ্ভুক্ত হোৱা শ্ৰমিকসকলক মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছে। উদ্যোগ আৰু বাণিজ্য বিভাগ শিক্ষিত নিবনুৱাৰ বাবে PMEGP, PMFME আৰু CMAAA আঁচনিৰ জৰিয়তে বিত্তীয় ঋণ প্ৰদান আৰু EDPৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ বাবে গৌৰৱৰ কথা যে ODOP One District One Product আঁচনিৰ অধীনত চিনাক্ত কৰা বাক্সা জিলাৰ মোৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ ভাৰত চৰকাৰৰ দুটা ফ্লেগশ্বিপ প্ৰগ্ৰাম জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণ 2 চলি আছে। জল জীৱন মিছন অধীনত এতিয়ালৈকে বাক্সা জিলাৰ অন্তৰ্গত খালবাৰী মহকুমাত মুঠ 41,767 গৃহত পাইপ পানী যোগান আঁচনিৰ জৰিয়তে পানীৰ গৃহ সংযোগী নল সংযোগ ব্যৱস্থা কৰাৰ বাবে মুঠ 122খন পানী যোগান আঁচনিৰ কাম হাতত লোৱা হৈছে আৰু ইতিমধ্যে 5খন গাঁৱক ঘৰ ঘৰ জল স্বীকৃতি প্ৰদান কৰা হৈছে। ভূটানৰ পাতদেশত অৱস্থিত স্কুল আৰু অংগনবাড়ী কেন্দ্ৰবোৰৰ বাহিৰে সকলোবোৰ চৰকাৰী স্কুল আৰু নিজ গৃহ বা চৰকাৰী গৃহত থকা অংগনবাড়ী কেন্দ্ৰবোৰো জল জীৱন আঁচনিৰ দ্বাৰা পানী যোগান ধৰা হৈছে। কৃষি বিভাগ খালবাৰী মহকুমাৰ কৃষি পৰিয়ালসমূহে PM কিষাণৰ 17তম কিস্তি লাভ কৰিছে আৰু যোগ্য কৃষক পৰিয়ালসমূহৰ নতুন নামভৰ্তি চলি আছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত 2023-24 অন্তিম ৰবি ঋতুত বহু সংখ্যক কৃষকৰ নাম পঞ্জীয়ন কৰা হৈছিল। ভূতেপুৱাবৰী, গোবৰডোনা আৰু খালবাৰীত অৱস্থিত খালবাৰী মহকুমাৰ 3টা ধান ক্ৰয় কেন্দ্ৰই মিনিমাম ছাপৰ্ট প্ৰাইচত কৃষকসকলৰ পৰা ধান ক্ৰয় কৰি আছে। বন বিভাগ বিগত বৰ্ষত মানস ৰাষ্ট্ৰীয় উদ্যানত লক্ষণীয়ভাৱে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ সমীপৱৰ্তী হাজোৰ পৰা উদ্ধাৰ কৰা হাতীৰ সফলতাপূৰ্ণ মুক্তি আৰু 18টা বিলুপ্তপ্ৰায় পিগমি হক তেওঁলোকৰ মুক্ত বিচৰণ কৰা হৈছে। নতুন এণ্টি কোচিং শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু বন্যপ্ৰাণীৰ ঘাঁহনি আৰু বানপানীৰ সময়ত বাসস্থানৰ বাবে উচ্চ স্থানৰ ব্যৱস্থা কৰা হৈছে। জিলা সমাজ কল্যাণ বিভাগ অসম চৰকাৰৰ অধীনত যোৱা বৰ্ষত খালবাৰী মহকুমাৰ অধীনত জালাহ আৰু গোবৰধনা শিশু উন্নয়ন প্ৰকল্পত মুঠ 9টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হৈছে। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এক ধ্বজাবাহী আঁচনি। 2023-24 বৰ্ষত 3,764 গৰাকী হিতাধিকাৰীক আৰু 2024-25 বৰ্ষত 109 গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰা হৈছে।
প্ৰথমবাৰৰ বাবে গৰ্ভৱতী মহিলাক মুঠ 2টা কিস্তিৰ জৰিয়তে 5,000 টকা প্ৰদান কৰা হয় আৰু দ্বিতীয় কন্যা সন্তান জন্ম হ'লে এটা কিস্তিত 6,000 টকা প্ৰদান কৰা হয়। 2023-24 বিত্তীয় বৰ্ষত পৰিপূৰক পুষ্টি আহাৰ আঁচনিৰ অধীনত 6 মাহৰ পৰা 6 বছৰ বয়সৰ শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মহিলাই পৰিপূৰক সাহায্য লাভ কৰি আছে। বিটিআৰ চৰকাৰে 2024-25 বৰ্ষত প্ৰাথমিক শিক্ষা 3 পৰা 6 বছৰ উপস্থিত থকা শিশুসকলক খাদ্যৰ বাবে কেন্দ্ৰ পৰিচালনা সমিতিৰ যুটীয়া বেংক একাউণ্টৰ জৰিয়তে নিৰ্ধাৰিত সাপ্তাহিক খাদ্য তালিকা অনুসৰি খাদ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগ